উচ্ছেদ কৰা হৈছে এই বিষয়ে কি ক'ব আপুনি? এখন স্কুল, এখন বিদ্যালয়, এখন সমাজৰ প্ৰতীক। আজি এই অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকে ইয়াতে পঢ়া শুনা কৰি অকণমান দেৰি আগতে প্ৰধান শিক্ষকৰ লগত মই কথা পাতিছিলোঁ। কিমান গৌৰৱে তেওঁ মোক কৈছে যে এই অঞ্চলৰ কিমান ডাক্তৰ ইঞ্জিনিয়াৰ এই অঞ্চলৰ পৰা এইখন স্কুলৰ পৰা ওলাই গৈছে। আজি চৰকাৰে খেল ধেমালিৰ ওপৰত, ল'ৰা ছোৱালীৰ মানসিক বিকাশৰ ওপৰত একাডেমিক ছেশ্যনটোৰ লগতে ইমান গুৰুত্ব দিয়া স্বত্তেও আজি কিবা বিশেষ কথাত আপাতকালীন স্থিতিত হয়তো অলপ সময়ৰ বাবে কিছুমান মানুহক বা কিছুমান বিপদত পৰা মানুহ বুলি কওঁ, তেওঁলোকক হয়তো অলপ সময়ৰ বাবে ক'ৰবাত সংস্থাপন দিব পাৰে। কিন্তু তাৰ মানে এইটো নহয় যে স্কুল কলেজ বা চৰকাৰী মাটি তেনেকৈ দখল কৰি দৈনন্দিন তেওঁলোকক ৱাৰ্ণিং দিয়া স্বত্তেও, তেওঁলোকক কোৱা স্বত্তেও এনেকৈ মাটি দখল কৰি তেওঁলোকে ৰাখিব। আজি চৰকাৰী প্ৰক্ৰিয়া মতে এই কাৰ্যসূচী হাতত লোৱা হৈছে। কোনোবাই তেওঁৰ ঘৰ হেৰুৱাইছে বা তাত আমাৰ সহানুভূতি আছে। কেতিয়াও কোনোবাৰ এজনে আজি তেওঁৰ ঘৰটো ভঙা গৈছে, সেই তাত লৈ পেলাই আমি ৰং চাব বিচৰা নাই। কিন্তু চৰকাৰী নিয়ম নীতি আৰু সেইটো আমি মানি চলিব লাগিব। আৰু সেই তাত কোনো কম্প্ৰমাইজ হ'ব নোৱাৰে। আৰু স্কুলৰ মাটি বুলি ক'লে সেইখন স্কুলৰ মাটি, ল'ৰা ছোৱালীয়ে তাত খেলিব লাগিব, তাত মানুহ আহি বসবাস কৰিব নোৱাৰে।